উপস্থিত ডনবস হাইস্কুলত পপুলাৰ মিছন সাধন নামেৰে আজি এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচী বিগত এক মাহ ধৰি কিং দলং, বাগজান চাৰিআলি, বাগজান ৮ নম্বৰ, হালখোৱা, বালুগাৰা, দাচাইজান, দৈদাম, শুকানগুৰি, বকপৰা আদি স্থানত অনুষ্ঠিত হৈ থকাৰ পিছত আজি অন্তিম কাৰ্যসূচী ডুমডুমা ডনবস হাইস্কুলত আয়োজন কৰা হয়। শোভাযাত্ৰা কাৰ্যসূচীৰ লগতে প্ৰাৰ্থনা সভাত শ শ লোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। হাতে হাতে ধৰ্মীয় ধ্বজা তথা ধৰ্মীয় প্ৰতীক লৈ শ শ যুৱক যুৱতী পুৰুষ মহিলাই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এইটো প্ৰগ্ৰামটো আমাৰ আজি শেষৰ দিন, কিন্তু এইটো এক মাহৰ পৰা চলি আছিলে বেলেগ বেলেগ জায়গাত। আৰু বিশেষকৈ লাষ্ট সপ্তাহত আমাৰ পুৰা সপ্তাহত মানে প্ৰগ্ৰামত আছিলে 9খন চেণ্টাৰত আছিলে। আৰু আজি লাষ্ট দিন, শেষৰ দিন, সেইকাৰণে চবে গোটেই আমাৰ মন্দিৰ বেলেগ বেলেগ মন্দিৰ পৰা আজি জমা হৈছে ইয়াতে এই ডনবস ডুমডুমা হাইস্কুলত। আৰু এইটো গোটেই আজি 8টাৰ পৰা এতিয়া 9টালৈকে, 9টা নহয় 1টা বজালৈকে এইটো প্ৰগ্ৰামটো চলিব। আজি শেষৰ দিন। বিশেষকৈ এইটো প্ৰগ্ৰামটো হ'ল যে আমাৰ প্ৰাৰ্থনাৰ দিন আছিলে। আজি আমি প্ৰাৰ্থনা কৰিলোঁ, বিশেষকৈ আমাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ। পৰিয়ালৰ শান্তি, সমাজত শান্তি, ব্যক্তিগত শান্তি, তাৰ বিষয়ে আমি বিশেষকৈ আজি প্ৰাৰ্থনা কৰিলোঁ।